ব্ৰেকআপ এই শব্দটোত সকলো মানুহৰ প্ৰতিক্ৰিয়া বেলেগ বেলেগ হয়। মাক দেউতাকে মৰমতে বুকুত সুমুৱাই লয়। ভনীয়েকে কয়, তোৰ বাবে ছোৱালী মই চাই দিম। আৰু ভায়েকে কয়, তুমি তাইতকৈ বহুত ভাল ছোৱালী পাবা। আৰু হাৰামী বন্ধুকেইটাই কয়, বাদ দে না এইবোৰ, ব'ল পাৰ্টি কৰোঁ। কিন্তু সেই মানুহজনৰ হৃদয়ত কি হৈ থাকে যেতিয়া তেওঁৰ ব্ৰেকআপ হয়? হাঁহি নাইকিয়া হৈ যায়, উশাহ বন্ধ হৈ পৰে। জীয়াই থকাৰ কাৰণ বিচাৰিবলৈ চেষ্টা কৰিলেও বিচাৰি পোৱা নাযায়। আৰু মৃত্যুৱেও ভয় খুৱাই দিয়ে। আৰম্ভণিৰ পৰা যি সপোন দেখিছিল আৰু যিয়ে সপোন দেখাইছিল, সেই সকলোবোৰ শেষ হৈ যায়। বিশ্বাস নহয় যে কালিলৈকে যিজনৰ লগত আছিলোঁ, আজিৰ পৰা মাত্ৰ এটা স্মৃতি হৈ থাকিব। মেলি থকা চকুৱে কন্দুৱাইছিল আৰু বন্ধ চকুৱে শুব নিদিছিল। যেতিয়াই চকু বন্ধ কৰোঁ, সেই প্ৰতিটো সময়ৰ স্মৃতিবোৰ চকুৰ আগত ভাহি থাকে। আৰু শৰীৰৰ পৰা আৰম্ভ কৰি অন্তৰলৈকে সকলো টুকুৰা টুকুৰ হৈ পৰে। কাৰণ যিয়ে নহওক কিয়, সম্পৰ্কটোতো আমাৰেই আছিল। ভাবি থাকোঁ, নিজক নিজে প্ৰশ্ন কৰোঁ যে আমি এই কাৰণবোৰ ঠিক কৰিব নোৱাৰিমনে? আকৌ আগৰ দৰে সকলোবোৰ হ'ব নোৱাৰেনে? তুমি আকৌ মোৰ কাষলৈ, মোৰ বুকুৰ মাজলৈ আহিব নোৱাৰানে? মানুহে বুজি নাপায় সেই কষ্ট, যিটো দ্বিতীয়জনে দি থৈ যায়। অনুভৱ কৰিব নোৱাৰে সেই কষ্ট, যিজনে দি থৈ যায়। তেওঁৰ বাবে সহজ হৈ পৰে এনেদৰে এৰি যাবলৈ। সহজ হৈ পৰে কাৰোবাৰ লগত সপোনবোৰ দেখি দ্বিতীয় এজনৰ লগত সেই সপোনবোৰ পূৰণ কৰিবলৈ। আৰু যাৰ লগত এইবোৰ হৈ আছে, তেওঁ কি কৰিব? তেওঁৰ বাবেতো গোটেই জীৱনটো এটা সাঁথৰ হৈ পৰিব। কাৰণ আহি থকা সময়ত তেওঁ কিদৰে আকৌ প্ৰেম কৰিব? কিদৰে আকৌ অন্য এজনক বিশ্বাস কৰি ল'ব? এইবোৰ বুজি নাপায় তেওঁ। তেওঁৰ বাবে এই সকলোবোৰ সহজ হৈ পৰে। অলপ ভাবি ল'ব লাগে। যদি তুমি আৰম্ভণিৰ পৰাই জানা এই সম্পৰ্ক তুমি জীয়াই ৰাখিব নোৱাৰা, তেতিয়া কিয় এই সপোনবোৰ দেখুওৱা যে তুমি গোটেই জীৱন তেওঁৰ লগত থাকিবা? যি কি নহওক, যিজন ব্যক্তি আপোন, তেওঁ প্ৰতিটো খোজতে আপোনাৰ লগত থাকিব। আৰু যিজন আপোনাৰ লগত থাকিব নিবিচাৰে, তেওঁক ধৰি ৰাখিবলৈ চেষ্টা নকৰিব।